আমি যিমান ৰেট চাইছোঁ সিমানে নলওঁ বুলি আমি থিৰাং কৰি গৈ আছোঁ বস্তুবোৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ। মোৰ জবাব ফুল চাওক, মই কাৰ্টুনতে জবাব ফুলৰ গছ লগাই দিছোঁ এনেকৈ। এইবোৰ ফুল সেইটো নিশ্চিত মাইনা ফাল্টু কাম কিছুমান কৰি থাকিবলৈ দিবা আৰু তাক। অলপ দেৰি পঢ়িলে, কাৰণ তাৰ 1 মাহ এতিয়া আমাৰ লছ হ'ব। এইটো গাঁঠিয়ে খুলিব পৰা নাই দেখোন। কি এইটো দেখাই দিয়া যাওক। এইটো ঘৰৰ অমিতা, কিমান ডাঙৰ অমিতা হৈছে। গছত আমাৰ বৰ ডাঙৰ বৰ বিশাল গছ এজোপা আছে, অমিতাৰ গছ। তাতে অমিতাটো লাগিলে, ঢেৰ লাগিলে, এবাৰ বহুত লাগিলে। ইয়াত এনেকৈ মই পেকিং কৰিলোঁ। ইয়াত মই আধা কাপোৰ ভৰাইছোঁ, মানে গড্ৰেজ চড্ৰেজ চব আমাৰ এতিয়া আৰু ফল্ডেবল যিবোৰ থাকিছিলে মই সেনেকুৱা বস্তুবোৰেই লৈছিলোঁ। ইয়াত এতিয়া মই এটা বেগত টোটেল ভৰাইছোঁ এইবোৰ। এইভাগে মিক্সাৰ গ্ৰাইণ্ডাৰ, মোৰ ট্ৰাইপড, এইবোৰ খুচুং খাটাং বস্তু ঢেৰ সোমাই আছে মুঠতে। এইবোৰ আৰু আছেই, এইবোৰ ভৰাব আছে। মুঠতে পেকিং কৰি আমি ৰেডি, মুঠত যাবহে লাগে আৰু। তেনেকৈ ট্ৰলি ডিমানত ট্ৰলি কাপোৰ পেকিং, কাপোৰৰ পেকিংটো মই দেখাব লাগিব বেলেগ ধৰণে। আৰু কিছুদিন এয়া কল, ঘৰৰে কল, জাহাজী কল, দেখাত নালাগে জাহাজী কল। আৰু এটা বস্তু আপোনালোকে দেখাম, এইটো বগা বেঙেনা যিটো খাবলৈ ভালেই লাগে। আমি হেৰি দি এনেকৈ আপোনাৰ বেচনত দি পেলাই, বেচনত দি বনালে বেছি ভাল লাগে খাই। বেচনত দি বনাব প্ৰায় বেছি খাব নোৱাৰোঁ, কিবা খাৰ খাৰ লাগে খাই। মোৰে লাগে নে বেলেগ কাবাৰো লাগে জনাবচোন। মোৰ কিন্তু বৰ খাৰ খাৰ পাওঁ মই খাই পেলাই। এনেকৈ ঘৰতে হৈছে আমাৰ তলত, আৰু চটৰ ওপৰতো আমি এনেকৈ সৰু সুৰাকৈ দি দিছোঁ গছ। মানে কালি ফুলিলেতো আজি হেৰি হৈ গ'ল। তাৰপিছত এইডাল বাঢ়ি আহিছে। মই এখন হেৰি বনাম বুলি ভাবিয়ে আছোঁ। এইকেইটা বোলে কি পুলি গম পাইছেনে বাৰু কওকচোন? এইটো কপাহৰ পুলি। আমাৰ সেই তলত আছে কপাহৰ গছ। ঘৰত আমাৰ কপাহ চাকি জ্বলাবলৈ আমি ইউজে নকৰোঁ, চব কপাহ ঘৰৰে হয়। এইটো আমাৰ কপাহৰ পুলি, এইটো এটা কপাহৰ পুলি, ঢেৰ ওলাইছে মুঠতে। এনেকৈ পেলাই দিওঁ হৈ যায়। মই ভাবিছোঁ গুজৰাটত যাওঁতে লৈ যাম। মুঠতে এইখিনি গোটেই আমাৰ এইখিনি চব ঘৰৰ কপাহ। চেনি নাই দিয়া, চাহত আপোনালোকক দেখাম ৰ'ব কিমান কপাহ আছে। এইয়াখিনি মই গুটি উলিয়াইছিলোঁ, এইখিনি কপাহত দেখিছে। এইখিনি এইবোৰ চব ঘৰৰ, এইখিনি গোটেই গুটি উলিয়াই থোৱা আছে। এইখিনি মানে টোপোলা টোপলিকৈ য'তেই পায় তাতে ভৰাই থোৱা নিচিনা হৈছে আৰু কপাহ। এইখিনি এইবোৰ চব আমাৰ ঘৰতে হোৱা কপাহ হয়। তাৰমানে আমাৰ চাকি তাকি জ্বলাব ধুনীয়াকৈ হৈ যায়। আৰু এতিয়া আৰু কেইজোপামান ৰুই দিলে মানে বহুতখিনি হ'ব। চফ নহয়, ইমান মজা লাগে। এইবোৰ গুটি কপাহৰ ওলাই ইয়াতে আছে। এইবোৰ গুটি দি দিলে এতিয়া ঢেৰ হৈ যায়। এইবোৰ ধুনীয়াকৈ আমাৰ ইয়াত এতিয়া কপাহৰ গছবোৰ আপুনি দেখিছে ডাঙৰ ডাঙৰ ওখ ওখ হয়। গুজৰাটৰ এইবোৰ খেতি কৰে তো কপাহৰ গছবোৰ একদম চাপৰ থাকে। মই দেখাবলৈ তাত গুটি কপাহৰ ওলাইছে। এইখিনি গুটি ওলোৱা নহ'লেই আৰু থাকিয়ে গ'ল। এইটো ভালকৈ দুজোপামান কপাহৰ গছ ওলালে মানে বিজনেছ কৰিব পাৰিম আৰু কপাহৰ বিজনেছ ছাপ্লাই কৰিম তাকে ইয়াৰ পৰা ওলাই যাব। ভাল লাগে ভাগে গছ গছনি। মই চাহ অলপ খাম বুলি চাহ পাতিছিলোঁ। এতিয়া সেইখিনি ভৰাই দিম। এতিয়া বেগত এইটোতে একেটা বেগতে ভৰাই থৈ দিওঁ। গা ধুলে ঐ, পানীখিনি ঠাণ্ডা হৈ যাব। এনেকৈ চাহৰ ৰংটো হ'ব লাগে, তেতিয়া হ'বনে? আৰু এই আজিৰ কাৰণে ভেদাইলতা পকৰি, ভেদাইলতা মানে কি আৰু গোটেই ভেদাইলতা নিদিয়া, নৰসিংহ ভেদাইলতা এনেকৈ কৰি পেলাই বেচন দি পকৰি বনোৱা হ'ব। এনেকৈ খাই ভাল লাগে।
ভাল লাগিছে চাহটো খাই দিছোঁ যে পিছফালে পোহৰো গৈছে বস্তুটো ভাল লাগে কিন্তু যিটো লেপটপ খুলছে গুচি গ'ল খৰচটো বহুত বেছি হয় এয়া মই অকণমান ওলাই আহিলোঁ আজি দুলীয়াজানৰ এটা নতুনকৈ মল খুলিছে তাৰলৈকে চাহ তাহ খাই হৈ গৈছিলে আমাৰ ইতিমধ্যে তো মই ভাবিলোঁ কি অকণমান মলৰ পৰা আহোঁগৈ বিশেষকৈ মোৰো কিছুমান বস্তু ল'ব লগা আছিল মলত এটা ট্ৰলি ল'ম বুলি ভাবি আছিলোঁ কিন্তু মই অকণমান কেলকুলেশ্যন লগালোঁ মোৰ অলৰেডি 2টা ট্ৰলি আছেই তাত মই বস্তু বহুখিনি ভৰাইছোঁ তো মই এতিয়া ট্ৰলি ল'ম নে হেণ্ডবেগ ল'ম কনফিউজনত মই নল'লোঁ আৰু ইয়াত আমাৰ বায়ে প্ৰাইচ টেগবোৰ চাইছে মই বুজাইছোঁ তাইক কিমান পৰিব এটা মানে ভেষ্ট চাইছিলোঁ মানে গেঞ্জি এনেকুৱা হাফ পেণ্ট ল'ৰালে তাৰপিছত থাকোঁতে বস্তু বহুত আছে কিছুমানৰ কাপোৰ কোৱালিটি ভাল নাই এইবোৰ পেটি দেখিছে আপোনালোকে কিমান পেটি আছে তো এনেই অলপ চাই ভাল লাগে মলত আহিলে বস্তু ঢেৰ দেখোঁ যে তো সেইকাৰণে এনেই মই অহা নাই কাৰণে অলপ চাই যাওঁ বুলি ভাবিলোঁ বেগ আছিলে ট্ৰলি ইয়াতে আমি চাইছিলোঁ বাহঁতে এটা ট্ৰলি ল'লে তাতো 1200 চামথিং এনেকৈ কিবা এটা পৰিছিলে এনেই ভালেই লাগিলে বাৰু কোম্পানী কি আছিলে মই পাহৰি গৈছোঁ কিন্তু ভালেই আছিল টি চাৰ্টবোৰ ভাল আছিলে ইয়াত বহুত তো মই ভাবি আছোঁ হাজবেণ্ড আহিলে মানে যদি আমি ট্ৰলি ল'ব লগা হয় তেতিয়াহ'লে ইয়াৰ পৰাই ল'ব পাৰিম যিহেতু ডিছকাউণ্টত পোৱা যায় ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে এনেকৈ আপোনাৰ খেলনা বস্তু বুকছ পেন এনেকুৱা বহুত ধৰণৰ বস্তু আছে এনেকুৱাবোৰ গামলা চামলা এনেকুৱা ধৰণে বহুত আৰু মানে দুলীয়াজানত এনেকুৱা লাগিছিলে আৰু মল এটা ভাল লাগে আৰু বায়ে লৈ যোৱা ট্ৰলিটো সেইটো তাৰ হাততে লৈ ঘূৰি ফুৰিছে আমিও আচলতে পাহৰিয়ে থাকিলোঁ যে তাত যে আমি কেৰি কৰিব পাৰোঁ হেৰিয়ত পাহৰিয়ে থাকিলোঁ এইবোৰ ট্ৰে আছিলে মানে বস্তু যিমান আছিলে মই অকণমান কিটিপ তাইক লওঁ নেকি বোলো কাপোৰ মেলিবলৈ তাই বোলে নালাগে তাৰপিছত এনেকৈ আৰু এইবোৰ ট্ৰেবোৰ আছিল টিফিন বক্সৰ পৰা আদি কৰি মানে সকলোখিনি বস্তু আছিলে আৰু পিছ তো ফ্ৰী আছে নেকি এইটো বুজি পোৱা নাই মই 3 পিছত 3 পিছত 30 নে 2টা লাগি আছে ইয়াত 3টা এইটো নহয় এইটো ইয়াত এনেই লাগি আছে অ'কে লৈ লওঁ নেকি ল'লি মই কাৰ্ড পে' কৰিব লাগিব তোৰ কাঁহাবাতি ছেট লগাও কথা লাগে গাৰু কভাৰ কেনেকৈ দিছে চাচোন 30 পিলো কভাৰ কেনেকৈ দিছে এইটো ইয়াত 39কৈ দিছে ন পিলো কভাৰ চাদৰ হ'ব লাগিব এইবোৰ চাদৰ কালাৰবোৰ ভাল নহয় মই এইটো লওকচোন এই সৰু সৰু বস্তু চাদৰ বেক কভাৰ 99 সৰু আছে সৰু আছে বহল হ'ব पर्दे ये पर्दे 329 লাগিছে ইয়াতো আছে এইবোৰ চাদৰ হয় বিছনা চাদৰ হ'ব লাগিব 2টা কালাৰ ৰুমত এই 2টা কালাৰ আৰু এটা কালাৰ এইটো কালাৰ এইটো ক'ত আছে মানুহটো কোনটো একেডোখৰ জেগাতে ৰাম অঁ 1 মিনিট দে আজি লুটি ল'ম আমি চব ল'ম মেট্ৰেছ এনেকৈ মেট্ৰেছো আছে 199 লিখা আছে কিন্তু মোৰ মতে 299 লেছ হৈ 199 হ'ব 199 হ'ব লেছ হৈ নলওঁ ইয়াত বেটাৰ কাৰণে ভাবিলোঁ পেইন 2টামানকে লৈ যাওঁ নহ'লে বৰ চিঞৰ বাখৰ লগাব যে সেইকাৰণে পেইন 2টামান চাই ল'লোঁ আৰু তাকে দি পেলাই আৰু তেলাই মেলি থৈ দিম বুলি
7 নম্বৰ কিমান মাটো 9 নম্বৰ লাগিব ডাঙৰ লাগিব চাইজ চেণ্ডেলৰ চাইজবোৰ আমি নাজানো মাৰ কাৰণে ল'বলৈ বিচাৰিছিলোঁ চেণ্ডেল কিন্তু চাইজৰ অকণমান গণ্ডগোল কাৰণ মা ভৰি ডাঙৰ আৰু আমাৰ ভৰি একেবাৰে সৰু তো পিন্ধি পিন্ধি চাইছে বায়ে কেনেবাকৈ যদি মেচিং কৰিব পাৰে সেই বুলিও এই নাহৰ ফুটুকীয়া নিচিনা জেব্ৰা নিচিনা চেণ্ডেলযোৰ বাৰু আমাৰ পচন্দ হৈ গ'ল সেইযোৰে যি অলপ ভাল জোখত পৰিলে বাকী চেণ্ডেলবোৰ বৰ এটা ছফ্ট নহয় তো আমি বিচাৰি আছিলোঁ অকণমান ছফ্ট নিচিনা চেণ্ডেল আৰু জোখবোৰ বৰ খেলি মেলি ইয়াত আকৌ বাৰ একদম চকুত পৰি গ'ল এযোৰ হিল তাৰপিছত তাই ভাবিলে বোলে পিন্ধি চাওঁ তাৰপিছত পিন্ধি চাব এতিয়া কিন্তু দুইটা জইন হৈ আছে তো থিয় হৈবলৈ মহা মুস্কিল হৈছে সেইবুলিও তাই পিন্ধিছে প্ৰাইচো তাত 300 কিবা এটা আছিলে চেণ্ডেলযোৰ দাম বেছিও নাছিলে বাৰু কিন্তু ভালেই লাগিছিলে মই বিশেষকৈ বস্তুবোৰ চালোঁহে লোৱা একো নাই কাৰণ মই পেকিং কৰি নিয়া কথাটো আছে সেইকাৰণে মই মানে কোনো ধৰণৰ বস্তু ইয়াত কিনা নাই একে বস্তু মই জামনগৰত গৈও পাম সেইকাৰণে মই মানে ল'ব নিবিচাৰিলোঁ আৰু মোৰ ভৰি জোখ একেবাৰে সৰু তো মোৰ ভৰি জোখৰ চেণ্ডেল পাবলৈ বহুত মুস্কিল আৰু মলত মই মোৰ ভৰি জোখৰ চেণ্ডেল মই নেদেখিলোঁৱে 459 আমি যিমান ৰেট চাইছোঁ সিমানেই নলওঁ বুলি আমি থিৰাং কৰি গৈ আছোঁ বস্তুবোৰ তাৰ আগলৈকে ভাবিছোঁ কি ল'ম বস্তুটো ভাল লাগিছিলে কিন্তু 449 বহুত দাম হয় বহুত দাম হ'ল আমি গুচি আহিলোঁ সেইকাৰণে সেইডোখৰ সময় আঁতৰি আছোঁ জিন্স আছে ইয়াত বাই ওৱান গেট ওৱান ফ্ৰী আছে জিন্স 459 লিখা আছে মালে আমি চেণ্ডেল বিচাৰি বিচাৰি আকৌ বিচাৰি এযোৰ পাইছোঁ কিন্তু আমাৰ জোখত নহ'ব বুলি ডাউট লাগি আছে তো ল'ম নল'ম মানে এটা কনফিউজন কাৰণ জোখত নহ'ব লাগিলে আকৌ ঘূৰাব আহিব লাগিব সেইটো লৈ আমি ভাবিলোঁ যে মাক লগত লৈ অহাটোৱে ঠিক হ'ব আৰু লগতে মই একো বিশেষ বস্তু নল'লোঁ কাৰণ মোৰ হাজবেণ্ড আহিব লগা আছে তেওঁ আহিলে কিনিম বুলি আছোঁ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই জনাব এইটো মোৰ নিউ চেনেল হয় তো মই সৰু সুৰাকৈ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু মৰম দি যাব চেনেলটোত ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো লাইক কৰিব কমেণ্ট কৰি জনাব ডেইলি ব্লগছ হিচাপে দি থাকিম বাই